বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত শিফুং বাঁহীৰ কৰুণ সুৰ, বৰ গাভৰুৰ নাচনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পুৰ। মাজনিশা কোন ৰাজ আলিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, ক্ৰূৰ ইটাৰ দেৱাল বন্দী তোমাৰ কণ্ঠৰ সুৰ। নাচনৰ লয়লাস তুমি সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ। আজিৰ ই বিহুৰ ৰাতি, কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব? বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব? প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোণে মৰিশালী জুৰি চিঞৰি উঠে কল্লোল, বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল, 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ। উদয়াচলত ৰবি, নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰোল সাক্ষী। বিষ্ণু ৰাভা, আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোণে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাত জনৰ বোল লাগি হ'ল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা, জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাগপাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা, হোৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কঁপনি। শেষ নিশা সেয়া অখ্যাত জনৰ সমাদল সমাগত, সমস্বৰে ফুটে পোহৰ জীৱনৰ জয়ধ্বনি।